हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল বৰ্ণালীছ লাইফষ্টাইলৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি মোৰ এই ভিডিঅ'টো হ'ব স্কিন কেয়াৰৰ ওপৰত যেহেতু পূজা আহিল গতিকে ঘৰতে কিদৰে ফেস পেক তৈয়াৰ কৰি আমি স্কিন হলৰ উজ্জ্বল বঢ়াব পাৰো তাৰ ওপৰত ভিডিঅ'টো আৰু এই ফেস পেকটো সকলো বয়সৰ মানুহে লগাব পাৰিব 5 বছৰৰ ওপৰৰ সকলো মানুহে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক স্ক্ৰাব কৰিলাম স্ক্ৰাব কৰাৰ কাৰণে লৈছো বিলাহী আৰু লগতে আছে চেনি এতিয়া ভালদৰে স্ক্ৰাব কৰি ল'ম মুখখন আপোনালোকৰ নাকত লিপছৰ তলত ইয়াতে বেছিকৈ স্ক্ৰাব কৰিব কাৰণ ইয়াত বহুত ব্লেক হেডছ থাকি যায় সেইখিনি আঁতৰাবৰ বাবে ভালদৰে স্ক্ৰাব কৰি ল'ব স্ক্ৰাব কৰি ল'ব প্ৰথমতে 2 মিনিট মান এনেকৈ স্ক্ৰাব কৰাৰ পিছত এতিয়া মই মুখখন ভালদৰে ধুই লম তাৰ পাছত ফেস পেকটো তৈয়াৰ কৰিম ফেস পেকটো ৰেডি কৰিবৰ বাবে প্ৰথমতে আমাক লাগিব বেসন এয়া মই 1 চামুচ বেসন দিছো লগতে দিছো 1/2 চামুচ হালধি আৰু আমাক লাগিব ভিটামিন ই কেপচুল ইয়াতে কেপচুলটো দি দিছো আৰু ইয়াতে দি দিছো মই 1 চামুচ মৌজুল ইয়াতে দি দিছো পানী আপোনালোকে গাখীৰ দিব পাৰে মোৰ ওচৰত বৰ্তমান গাখীৰ নাই তাৰ বাবে মই পানী দিছো ইয়াত এইখিনি এতিয়া ভালদৰে মিলাই ল'ব স্ক্ৰাব কৰাৰ পিছত মোৰ মুখখন দেখিছে কিছু উজ্জ্বল হৈছে প্ৰথমতকৈ এইখিনি মিলাই হৈ গ'ল এতিয়া মই মুখত এপ্লাই কৰিম আপোনালোকে ব্ৰাছৰ সহায়তে এপ্লাই কৰিব পাৰে মই আঙুলিৰে এনেকৈ সহজ পাওঁ মই আঙুলিৰে কৰিছোঁ আপোনালোকে এইখিনি মাছাজ কৰি নিদিব জাষ্ট এনেকৈ এপ্লাই কৰি থাকক মুখখনত খুব সুন্দৰকৈ লগাই ল'ব অকণমান ডিঙিটোতো লগাই দিছোঁ শুকাবলৈ দিম 5 মিনিট 6-7 মিনিটৰ ভিতৰত শুকাই যাব তাৰপিছত খুব ধুনীয়াকৈ ধুই দিম 5 মিনিট পিছত মোৰ মুখখন শুকালে দেখিছে এতিয়া এইখিনি মই পৰিষ্কাৰ পানীৰে ভালদৰে ধুই ল'ম এতিয়া মই মুখখন ধুই আহিলোঁ দেখিছে এতিয়া এইখিনি মই ভালদৰে মুছি ল'ম আগতকৈ ছালখনৰ বহুত উজ্জ্বল বাঢ়িছে আৰু এতিয়া মই ইয়াতে এপ্লাই কৰিম মইশ্চাৰাইজাৰ মই মইশ্চাৰাইজাৰ হিচাপত বেবী ক্ৰীম ইউজ কৰোঁ গতিকে মই বেবী ক্ৰীমে লগাইছোঁ আপোনালোকে যি মইশ্চাৰাইজাৰ ইউজ কৰে সেয়া লগাব হৈ গ'ল আজিৰ মোৰ স্কিন কেয়াৰ
এনেকৈ সপ্তাহত আপোনালোকে 3-4 দিন লগাব পাৰে আৰু ৰিজাল্ট আপোনালোকে নিজেই দেখিলে। যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।